সাকসেস আৰু ইলেকশ্যনটো আমাৰ এলায়েন্স পাৰ্টিয়ে জিকিবই কাৰ্বি আংলং ডিমা হাছাও আর আপনার এগেইনস্টত দেখা গৈছে বিজেপির নিশু তেৰাংপী আপনার কিবা চ্যালেঞ্জিং তেওঁলোকৰ হ'ব নেকি কোনে নিশু তেৰাংপী বাইদেউ উঠিছে তেওঁলোকৰ কিবা চ্যালেঞ্জিং হ'ব নেকি আপোনাৰ আমাৰ চ্যালেঞ্জ একো দেখা নাই পাঁচটা সিট আছে পাঁচটাত আপোনালোকে কিমান আশা কৰে পাঁচটাৰ ভিতৰত আমি বুজো এটাতো ফ্ৰেণ্ডলি কণ্টেষ্ট তাত মই কমেণ্ট কৰিবলৈ ঠিক নহ'ব কিন্তু এই যিটো বাকী পাঁচটা ঠাইত সেইটো আমি এলায়েন্স পাৰ্টিয়ে জিকিবই বিজেপি প্ৰাৰ্থীগৰাকীয়ে হাৰিব বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ কথা ওলাইছে আপুনি কি ক'ব এইটো তেওঁলোকে হাৰিব যেতিয়া বোধহয় নিয়মতে আৰু কণ্টেষ্ট কৰিব নালাগে উইথড্ৰ কৰিব লাগে তেওঁলোকে নহয় জানো এইটো যাব দিয়া কথা নহয় মানুহটো লেণ্ড অ'নাৰশ্বিপ নহ'লেওতো থাকিব পাৰে নহয় জানো এইটো খেদা কথা নুঠে ইয়াত কিন্তু লেণ্ডটো আইনমতে পাতা যিটো পাব লাগে তেওঁলোকেহে পাব বিজেপিটো কৈছে তেওঁলোকে উপায় নাই কাৰণে মানুহবিলাকক ভুল বুজাবলৈ চেষ্টা কৰিছে হয় হয় চব মানুহ আহিছে চব অল ছেকশ্যনছ অফ পিপল বেংগলীও আছে ইয়াত মুছলিম মানুহ আছে নেপালী আছে চব ট্ৰাইবেল মানুহ অসমীয়া খিলঞ্জীয় অসমীয়া মানুহ চব ইয়াত আছে